হাউলিৰ পৰা সন্ধানহীন হোৱা যুৱতী মুম্বাইত উদ্ধাৰ। বৰপেটা জিলাৰ হাউলি আৰক্ষী থানাৰ অন্তৰ্গত কালজাৰ গাঁৱৰ এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতী সন্ধানহীন হৈ মুম্বাইত উদ্ধাৰ হয়। জানিব পৰা মতে কালজাৰ গাঁৱৰ হানিফ আলীৰ কন্যা হাছিনা খাতুন নামৰ 24 বছৰীয়া মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতীগৰাকীয়ে যোৱা 6 ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল। পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰ খোচাৰ কৰিছিল যদিও কোনো সংগত উলিয়াব পৰা নাছিল যুৱতীগৰাকীৰ। পাছত যোৱা 15 ডিচেম্বৰত মুম্বাইৰ ৰাবালে MIVC আৰক্ষী থানাত যুৱতীগৰাকী উদ্ধাৰ হোৱা বুলি স্থানীয় সাংবাদিকৰ জৰিয়তে খবৰ লাভ কৰে পৰিয়ালৰ লোকে। হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, পাব্লিক নিউজ টাইম।